Hello everyone, আজি আমাৰ tiklir birthday আছিলে আৰু সেই কাৰণে মই অফিচৰ পৰা লগৰ ছোৱালীজনীৰ হৈতে মললৈ আহিলো তাইৰ কাৰণে কিবা এটা লৈ লও আৰু আহি পাই এই বেগটো দেখিলো ইমান ভাল লাগিছে চাওকচোন আৰু মই বেগটো লৈ ললো ধুনিয়াকে বেগটো বিলিং কৰি মেলি আহিলো আমি এইটো ফিটো মলৰ পৰা আনিছিলো আৰু আহি পিনে সন্ধিয়া ঘৰত দেখো যে পুৰা একদম প্ৰস্তুতি চলি আছে এফালে মাংসও বনি আছে চিকেন আছিলে দে আৰু খুৰীয়ে এয়া চাহ খাই আছে আমি সকলোৱে চাহটা খালো খোৱাৰ পিছত সকলোৱে অকমান বহিলো অলপ এনজয় কৰিলো তাৰ পিছত এইটো টিকলিক চাওকচোন যি নাচি আছে নিজৰ বাৰ্থডে বুলি একদম ফূৰ্তিতে ৰব পৰা নাই তাৰ পিছত আমাৰ প্ৰসাদ খালো প্ৰসাদ খাই মেলি কেক কাটিং হল কেকটো কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু বিৰাট ভাল লাগিছে আৰু এনেদৰে কেক কাটাৰ পিছত আমি সকলোৱে কেক খালো একদম মানে পুৰা ফূৰ্তি আৰু তাৰ পিছত ধুনিয়াকে পায়স কেক নিমকি তেনেদৰে চাহ খালো চাহটা খাই মেলি অলপ লাহেকে ভাতো খালো আজিৰ ভিডিওটো এইখিনিয়ে আছিল আজিলৈ